হেল্ল' ফ্ৰেণ্ডছ, মই আপোনালোকৰ মাজৰ এটা নতুন চেপ্টাৰ লৈ আহিছোঁ। ফ্ৰেণ্ডছ, জীৱনত আপুনি কিমান আগুৱাই যাব, কিমান সফল হ'ব, সেইটোৰ আঁৰত এটাই শব্দ লুকাই থাকিব, সেইটো হ'ল এটিটিউড, আপোনাৰ সাহস। ইয়াৰে এটা মই ডাঙৰ এক্সাম্পল দিব বিচাৰিছোঁ, সেইটো হ'ল সিংহ। সিংহক জংঘলৰ ৰাজা বুলি কোৱা হয়। কিন্তু হ'লে ইয়াত যদি এটা কুৱেশ্যন আহে যে জংঘলৰ ৰজা সিংহকে কিয় কোৱা হ'ল? বহুতো ডাঙৰ ডাঙৰ জন্তু আছে, দীঘল জিৰাফ আছে, বুধিয়ক শিয়াল আছে, বান্দৰ আছে, ডাঙৰ হাতী আছে। তে সকলোতকৈ সিংহকে কিয় জংঘলখনৰ ৰাজা পতা হ'ল বা ৰাজা বুলি কোৱা হয় বা তাক ৰেচপেক্ট কিয় কৰে? এই কুৱেশ্যনবিলাকৰ মাজত এটাই শব্দ লুকাই আছে, সেইটোৱে হ'ল সিংহৰ এটিটিউড, সাহস। আৰু সেই এটিটিউডটো, সেই সাহসটো আহিব আমাৰ বিলিফ, নিজৰ ভিতৰৰ বিশ্বাসৰ পৰা। যেনেকুৱাই আমাৰ বিশ্বাস হ'ব, সেনেকুৱাই আমাৰ এটিটিউড হ'ব। যেনেকুৱাকৈ সিংহই যেতিয়া বেলেগ এটা জন্তুক দেখে, তাৰ মনত এটাই কথা আহে, ই মোৰ খাদ্য হয়, ইয়াক মই খাব পাৰোঁ। এইটো সিংহৰ বিশ্বাস। ঠিক তেনেকুৱাকৈ যেতিয়া দ্বিতীয় বা সিংহৰ সন্মুখত থকা জন্তুটোৱে সিংহক দেখা পায়, তেতিয়া সি ভাবে এইটো সিংহ, ই মোক খাব, মই ইয়াৰ পৰা পলাব লাগিল। সেইটো তাৰ সিংহৰ সন্মুখত থকা জন্তুটোৰ বিশ্বাস। বন্ধু বান্ধৱীসকল, যেনেকুৱাই আপোনাৰ বিশ্বাস হ'ব, সেনেকুৱাই আপোনাৰ এটিটিউড হ'ব। তাত সিংহই একো নাভাবে যে ইমান ডাঙৰ হাতী, ইয়াক মই খাব পাৰিমনে, বা ইমান দীঘল জিৰাফ, ইয়াক মই ঢুকি পামনে, খাব পাৰিমনে, একো নাভাবে। বাছ সি এটাই ভাবে, মনৰ ভিতৰত এটাই বিশ্বাস লয় যে ই মোৰ খাদ্য, মোৰ আগত আহিছে, ইয়াক মই খাম আৰু মোৰ খাদ্য ইয়াক বনামে মই, যেনেকৈ নহয় খাম আৰু সেনেকৈ বিশ্বাস এটা, মহান বিশ্বাস, ডাঙৰ এটা তাৰমানে ভাবি লয় আৰু সি জিনিকি নহওক সেইটো খাই পেলাম আৰু মই, সেনেকুৱা তাৰমানে ভাবি লয়। সেইকাৰণে সি সিংহ, এইকাৰণে সি ৰাজা, সেইকাৰণে জংঘলৰ সকলো জন্তুৱে তাক ৰেচপেক্ট কৰে, সন্মান কৰে, ভয় কৰে। ইন দ্য এণ্ড অফ পইণ্ট ইজ, সেইকাৰণে যেনেকুৱা কি পৰিস্থিতি নহওক, আপোনাৰ মনটো দুৰ্বল কেতিয়াও নকৰিব। আপোনাৰ যিটো বিশ্বাস, যিটো বিলিফ ছিষ্টেম, সেইটোক আপুনি এটা সিংহৰ দৰে বনাওক। সিংহই যেনেকৈ আহাৰ যেতিয়া আগত পৰিব, তাক খাবলৈ সি নাভাবে সি কোন হয়, সেনেকুৱাকৈ আপোনাৰ বিশ্বাসটো সেনেকুৱাকৈ বনাওক। নিজৰ ওপৰত বিশ্বাস ৰাখক যে আপুনি কৰিব পাৰে, মই কৰিম, মই কৰি পেলাম, মই কৰি দেখুৱাম, সেই বিশ্বাসটো ৰাখক। বাছ এইখিনিয়ে বহুত আপুনি আগুৱাই যাবলৈ। আৰু বেছি নকওঁ, নৱবৰ্ষৰ শুভেচ্ছা জনালোঁ সকলোলৈ, সুখী হৈ ৰওক। আৰু যদি ভিডিঅ'টো ভাল লাগিছে, লাইক, কমেণ্ট, ছাবস্ক্ৰাইব, লগতে শ্বেয়াৰো কৰিব আৰু কাষত থকা ঘণ্টা বেলটো টিপিবলৈ নাপাহৰিব।